সোণালী সুযোগ হেৰুৱাব নালাগে। আমাক যোগাযোগ কৰিলে হ'ল। আমাৰ লগত নলবাৰীত একেলগে ৰাস চাব যাব পাৰিব। আমাৰ যোগাযোগ নম্বৰটো হৈছে 1100। তই দেখোন আজিকালি মোক দেখিলেও নামাতা হলি কিয়? নাই এতিয়া আগৰ নিচিনা আৰু নহব। বুঢ়াই দেখিব লগা হলে মোৰ পিঠি একে বখলাই পেলাব। হে তোমাৰ বুঢ়া ক'ত গৈছে? সেইটো গুৱাহাটীতহে পৰি আছে কাম কৰি, ঘৰততো নাই নহয় দেখিবলৈ। মেক্সকলাই তোক যদি বুঢ়াই বেছি উৎপাত কৰি থাকে মোক কবিও, লৈ যাম মোৰ ঘৰত। মোৰ মা বুঢ়াক নচাই এতিয়া। মই আহি বেলেগৰ ঘৰত আহি বুঢ়ীয়ে হলো। এতিয়া মোক নেওকে আছে নে বুঢ়াই? নমস্কাৰ বন্ধুসকল, যিসকল ৰাস প্ৰেমিকে আমাৰ লগত নলবাৰীত ৰাস চাব যাম বুলি ভাবি আছে, এইহান সোণালী সুযোগ হেৰুৱাব নালাগে। আমাক যোগাযোগ কৰিলে হ'ল। আমাৰ লগত নলবাৰীত একেলগে ৰাস চাব যাব পাৰিব। আমাৰ যোগাযোগ নম্বৰটো হৈছে 1100। য'তে ইচ্ছা তাতে মাৰো। গতিকে ৰাইজ পাহৰি নাযাব, আপোনালোকৰ সহায়তে গাড়ীৰ চিটৰ ভাড়া একেবাৰে কম কৰি দিয়া হৈছে। প্ৰথম শ্ৰেণী 1000 টকা, দ্বিতীয় শ্ৰেণী মাত্ৰ 500 টকা। 1000 টকাত চিটত বহি যাব পাৰিব, 500 টকাত থিয় হৈ যাব লাগিব। গতিকে 1000 আৰু 500 টকাৰ বিনিময়ত আপোনালোকে আমাৰ লগত নলবাৰীত ৰাস চাব যাব পাৰিব। বন্ধুসকল, সোণালী সুযোগ হাতত পাই বাটত নেহেৰুৱাব। দেৰি নকৰিব বন্ধুসকল, সোনকালে আমাৰ লগত যোগাযোগ কৰক, নহলে চিটত বহি যাব নোৱাৰিব। সোণালী সুযোগ কিনো এলাউন্স কৰি আহি আছে? ক'ৰবাত থিয়েটাৰ আহিল নেকি? থিয়েটাৰ আহিলে ভালে হয়, আমি একেলগে ৰাতি থিয়েটাৰ চাব যাব পাৰিম। সোণালী সুযোগ যিসকল বুঢ়া বুঢ়ী ডেকা ডেকি চেংৰা চেংৰি আমাৰ লগত নলবাৰীত ৰাস চাব যাম বুলি ভাবি আছে, তেওঁলোকে যেন আমাৰ লগত যোগাযোগ কৰে। আমাৰ মোবাইল নম্বৰটো হৈছে 1100। য'তে ইচ্ছা তাতে মাৰো। পাহৰি নাযাব ৰাইজ, আপোনালোকৰ সহায়তে আমি চিট ভাড়া একেবাৰে কম কৰি দিয়া হৈছে। প্ৰথম শ্ৰেণী 1000 টকা, দ্বিতীয় শ্ৰেণী 500 টকা। 500 আৰু 1000 বিনিময়ত আপোনালোকে নলবাৰীত ৰাস চাব যাব পাৰিব। গতিকে সোণালী সুযোগ পাহৰি নাযাব, সোনকালে যোগাযোগ কৰক। শুনছে মেক্সকলাই নলবাৰীত ৰাস চাব যোৱাৰ কথা কৈছে। যাবি নে কি? মই লৈ যাম মোৰ মাই নলবাৰীত আমাৰ ঘৰৰ পিছফালৰ যদি ৰাস হয় বা থিয়েটাৰ হয়, বুঢ়াই মোক যাবা নেদে। ঘৰত থাকিব লাগে আৰু নলবাৰীত যোৱাৰ কথা কৈছে। মোক থিয়াই ফুটব। সেইটো গুৱাহাটীত পৰি আছে। কিহৰ ইমান ভয়? আমি ৰাতিহে যাম, একেলগে বহি যাম নলবাৰীত, আকৌ একেলগে বহি আহিম। ৰাতিপুৱাই বুঢ়া গম পাব নেকি তুমি বিচনাতে শুই থাকিবা? নোৱাৰি বাবা, ভয় লাগে মোৰ। যিহে কাহা বুঢ়া। কিবাকে যদি গম পাই মই নলবাৰীত ৰাস চাব গৈছো বুলি, কাৰ লগত গৈছো? তোৰো ঠেং ভাঙিব, মোকো থিয়াই পুতিব। হে মোৰ ঠেং ভাঙিব? মই যি কৈছো তাকে শুনিবি। যিদিনা নলবাৰীত ৰাস চাব যাম একেলগে যাম, তুমি ওলাই থাকিবা। ভাড়া মই দিম। ডাঙৰ ডাঙৰ 2টা ছাগলী আছে, বিক্ৰী কৰি দিম আৰু নলবাৰীত ৰাস চাই আহিম। কেঁচেৰাও মেক্সকলাই কি মায়েকেদি লছ কৰি ঘূৰি আছে নলবাৰীত যাৱা। বইনের পটাকে এইবাৰ বাছ ভাড়া করছে কি জানি। ময়ো যাব লাগবো নলবাৰীত, যে এটা মাল পটাব লাগবো ধুনীয়া চাই। এই কেঁচাৰা বইনের পটাকে মায়েকেদি এলাউন্স কৰি ঘূৰিব দিছি। কমচে কম মোকতো ক'ব পাৰে একবাৰ। ময়ো এখন গাঁৱতে এইবাৰ এলাউন্স কৰি ঘূৰিব পালো। একলাই মৰি আছে। কি জানি পইচা বেছিকে ভাগ মাৰব। গছবুঢ়া ক'ৰ পৰা আহিলি? ককনো যাবি? এটান মাৰি আহিলো, হাৱা বতাহ খাই আহিলো। টফি পিছে নলবাৰীত যাবি না নাই ৰাস চাবা? আমি হলে যাম অহাকালি। শুনছো কেঁচাৰে পুৰা মায়েক দি এলাউন্স কৰি ঘূৰি আছে। ব্লুটুথ বক্স এটা বান্ধি লৈছি আৰু হাতৰ মুখত হেৰিডাল লগে তাৰ কি চাবি? থিয়েটাৰত হে মানুহ মাতি আছে জানো। পিছে ভাড়াটো কিন্তু বেছি হৈছে। চিটত বহি গেলি 1000, থিয় হৈ গেলি 500। মই ওপৰতে যাম লাগে 300 দিম। টফি দে তনে নলবাৰীত যাবি? বকলৈ যাবি? তই নলবাৰীতকে যাব লাগে? তোক চাই আপি নপতে। তোৰ মাথাত চুলিয়ে নাই, মহাত্মা গান্ধী হৈ আছা। আপি পৰব? মিছা মিছি মোৰ লগত যাব নালাগে। বৰ্ধমানৰ লগত যাবি তই। মই হলি নিবা নোৱাৰো, মোৰ তাত ইমান ভাড়া নাই। মোৰে পইচা নাই। 2টা ডিমা পাৰাত বেটাৰী কৰি আছে, তাকে বেছি কেনে মই নলবাৰীত যাম বুলি ভাবি আছো। এই টোপমোৰাক লৈ গেলি মোৰ তাকো নুকুলব। মোৰ ভাড়াটো দিবা নালাগে দেই। মই ড্ৰাইভাৰৰ চিটটোতে বহি যাম, তাতে তই ভাড়া দিবা নালাগে। তো বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিলো। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিবা, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা।